ৰণাংগন হৈ পৰিল পাইকা। প্ৰশাসনে উচ্ছেদ চলোৱা পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীয়ে চলালে আক্ৰমণ। আছুডুবি অঞ্চলত বিৰাজ কৰিলে যুযুধান পৰিস্থিতি। উচ্ছেদ অভিযানকাৰী প্ৰশাসনৰ দল আৰু বেদখলকাৰীৰ মাজত পোনপটীয়া সংঘৰ্ষ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চলালে গুলী। আৰক্ষীৰ গুলীত নিহত হ'ল আক্ৰমণ চলাবলৈ অহা এক বেদখলকাৰী যুৱক। আনহাতে বেদখলকাৰীৰ শিল নিক্ষেপত আহত হ'ল কেইবাগৰাকীও আৰক্ষী। যোৱা 12 জুলাইত পাইকানত চলিছিল উচ্ছেদ অভিযান। কিন্তু উচ্ছেদৰ পিছতো অঞ্চলটোত বাহৰ পাতি আছিল একাংশ লোকে। চৰকাৰী নিৰ্দেশ উলংঘা কৰি পাইকান বনাঞ্চলতে বাহৰ পাতি থকা এই দলটোৱে বৃহস্পতিবাৰে পুৱাই প্ৰশাসনৰ ওপৰত জঁপিয়াই পৰে। উচ্ছেদৰ পিছত অঞ্চলটোত বৃক্ষৰোপণৰ বাবে গৈছিল প্ৰশাসনৰ এটা দল। উচ্ছেদিত অঞ্চলত পুৱাই এটা পথ কাটিছিল প্ৰশাসনৰ দলটোৱে। কিন্তু প্ৰশাসনৰ বাহিনীক দেখিয়েই এইদৰে দলবদ্ধ হৈ চোঁচা মাৰি আহে উচ্ছেদিত বেদখলকাৰীয়ে। কিমান ভয়ংকৰ ৰূপত আগ্ৰাসন ঘটিছিল অবৈধ বেদখলকাৰী। কিমান ভয়ংকৰ ৰূপত অবৈধ বেদখলকাৰীয়ে একোখনকৈ গাঁও সাজি পেলাইছিল। কেনেকৈ গছ কাটি শেষ কৰি পেলাইছিল, কেনেকৈ বনাঞ্চলসমূহ দখল কৰি পেলাইছিল। বুঢ়াচাপৰি, নামটি, পভা, ওৰাং, লখিমপুৰ, পাইকান এইসমূহ বনাঞ্চলত কেনেকৈ খেতি বাতি কৰি ঘৰ সাজি, বিদ্যালয় সাজি, ধৰ্মানুষ্ঠান কৰিছিল এইসকল অবৈধ বেদখলকাৰী। আজি বেদখলমুক্ত অসম, আজি অসমৰ ছবি এখন সেউজীয়া হৈ পৰিছে। নিজৰ পৰিচয়েৰে পৰিচিত হৈ পৰিছে অসম। এটা সময়ত বুঢ়াচাপৰি চহৰলৈ গঢ় নিৰ্মাণ কৰা আজি সেই বুঢ়াচাপৰি
চলালে আক্ৰমণ। মঙলবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰা ইয়াৰ মাজতে চাৰুৱা বাগৰা, সন্তোষপুৰ, শালপাৰা আদি বিভিন্ন এলেকা জৰ্জৰিত হৈ পৰে প্ৰতিবাদ আৰু হিংসাত্মক ঘটনাৰে। উচ্ছেদ অভিযান সংঘাতপূৰ্ণ হ'ব বুলি পূৰ্বানুমান কৰি প্ৰশাসনে আগতীয়াকৈ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও উচ্ছেদস্থলী পুৱাৰে পৰা সমৰসজ্জা গঢ়ি তুলিছে। বুলডোজাৰ, এক্সকেভেটৰ লৈ হাজাৰ হাজাৰ আৰক্ষী, নিৰাপত্তাৰক্ষী, চৰকাৰী বিষয়াৰ দলে আৰম্ভ কৰিছিল উচ্ছেদ অভিযান। চৰকাৰৰ কঠোৰ ভূমিকা দেখি ইতিমধ্যে বহু লোকে ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ আঁতৰি যায়, যদিও একাংশ লোকে গাঁওখনতে বাহৰ পাতি গছৰ তলত অথবা ৰাজহুৱা স্থানত আশ্ৰয় গ্ৰহণ কৰে। সপোনৰ ঘৰখন মুহূৰ্ততে বুলডোজাৰে ভাঙি দিয়া দেখি কান্দি উঠিল উচ্ছেদিত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভ এইসকল উচ্ছেদিত। আৰু ভাঙক, কিন্তু চাব এদিন এই বিজেপি চৰকাৰ নিপাত হৈ যাব। হেমন্ত বিশ্ব শৰ্মাৰ 14 পিঢ়ি আৰু ৰাজনৈতিকতা আহিব নোৱাৰে। এতিয়া ক'ত যাম, ঠাই নাইতো। ফৰেষ্টৰ নাইতো ৰেবুনি হয়, এইটো চাওক আপুনি, কাগজ পাতি চাওক না, ডকুমেণ্ট চাওক, গোটেই আছে মোৰ এটা আঁচু ডুবি মোজা পায়। হয়, আঁচু ডুবি মোজা পাইকান হ'ল তাতে আপোনাৰ, এইটো পাইকান নহয়তো, নহয় এইটো। ইয়াতে মোৰ মা দেউতা গোটাই মৰিল, ইয়াতে মোটামুটি 75 বছৰ হৈ গ'ল। ইয়াতে আমাৰ জন্ম, ইয়াতে বহুত, ইয়াতে গোটাই ইয়াতে আছে আমাৰ বন অঞ্চল হৈ গ'লে।